এই মুহূর্তে জানাইছি অসমবাসীর প্রত্যেকগৰাকী জনতাৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 ফেব্ৰুৱাৰী। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুত তোলা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে এই মুহূৰ্তত দিবলৈ ওলাইছো আমি বাল্য বিবাহ কৰা কেইজন স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কিমানজন স্বামী গ্ৰেপ্তাৰ কৰিবলগীয়া বাকী আছে। এই মুহূৰ্তত মোৰ হাতত লিষ্টখন আহি গৈছে কোনখন জিলাত কিমান অবৈধ স্বামী গ্ৰেপ্তাৰ বৰ্তমানলৈ। সবিশেষ আপোনালোকক দেখাবলৈ যত্ন কৰিম। ধুবুৰী জিলাত 383টা গোচৰ ৰুজু আৰু 183 জনক গ্ৰেপ্তাৰ আৰু বৰ্তমানলৈ হুজা জিলাত 255টা গোচৰ আৰু 116 জনক গ্ৰেপ্তাৰ আৰু ইয়াৰ পিছতে কোকৰাঝাৰত 209টা গোচৰ আৰু 108 জনক গ্ৰেপ্তাৰ। এই মুহূৰ্তে আপোনালোকক দিবলৈ ওলাইছো গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱত 206টা গোচৰ আৰু 184 জনক গ্ৰেপ্তাৰ আৰু দক্ষিণ হালমাৰাত 145টা গোচৰ আৰু 47 জনক গ্ৰেপ্তাৰ আৰু ধেমাজিত 101টা গোচৰ আৰু 29 জনক গ্ৰেপ্তাৰ আৰু হাইলাকান্দিত 109টা গোচৰ আৰু 118 জনক গ্ৰেপ্তাৰ। এই মুহূৰ্তে দিবলৈ ওলাইছো গুৰুত্বপূৰ্ণ খবৰ। কাৰ্বি আংলঙত 126টা গোচৰ আৰু 53 জনক গ্ৰেপ্তাৰ আৰু মৰিগাঁৱত 191টা গোচৰ আৰু 128 জনক গ্ৰেপ্তাৰ। এই মুহূৰ্তে দিবলৈ ওলাইছো অসমবাসীৰ বাবে এটা খুবই গুৰুত্বপূৰ্ণ খবৰ। আৰু শোণিতপুৰত 66টা গোচৰ 39 জনক গ্ৰেপ্তাৰ আৰু তিনিচুকীয়াত 75টা গোচৰ আৰু 39 জনক গ্ৰেপ্তাৰ আৰু গুৱাহাটী গোচৰ হৈছে 66টা আৰু গ্ৰেপ্তাৰ হৈছে 58 জনক আৰু মাজুলীত 44টা গোচৰ আৰু 24 জনক গ্ৰেপ্তাৰ আৰু বিশ্বনাথত 99টা গোচৰ 140 জনক গ্ৰেপ্তাৰ। লখিমপুৰত 66টা গোচৰ আৰু 31 জনক গ্ৰেপ্তাৰ আৰু ডিব্ৰুগড়ত 83টা গোচৰ 6 জনক গ্ৰেপ্তাৰ। এই মুহূৰ্তে দিবলৈ ওলাইছো অসমবাসীৰ বাবে খুবই এটা গুৰুত্বপূৰ্ণ খবৰ। চৰাইদেউত 78টা গোচৰ আৰু 7 জনক গ্ৰেপ্তাৰ আৰু চিৰাঙত 54টা গোচৰ আৰু 45 জনক গ্ৰেপ্তাৰ আৰু কাছাৰ জিলাত 53টা গোচৰ আৰু 82 জনক গ্ৰেপ্তাৰ। বিশ্বনাথত 99টা গোচৰ 140 জনক গ্ৰেপ্তাৰ। ডিমা হাছাঙত 23টা গোচৰ আৰু 15 জনক গ্ৰেপ্তাৰ।